মোক আপুনি অহাৰ বাবে মই আপোনাক কি মতে ধন্যবাদ জনাম মই ভাবি পোৱা নাই, কিন্তু আপুনি আজি অলপ হ'লেও সুখী হৈছেনে বৌ? মই বহুত সুখী, মই কৃতজ্ঞ তোমাৰ প্ৰতি। আৰু এনেকে যে কথা এষাৰ ভাবিলা সেইটো বহুত ডাঙৰ কথা। তুমি ঘৰ বনাইছা তেওঁলোকক সংস্থাপন দিবৰ বাবে, আৰু সেইখিনি কৰি পেলাই তাৰপিছত যে তুমি আকৌ জুবিনৰ কথা ভাবিলা, সেইকাৰণে মই বহুত কৃতজ্ঞ। আৰু জুবিন এনেকে সকলোৰে মাজত, তোমালোকৰ মাজত, নতুন প্ৰজন্মৰ মাজত, কাৰণ তোমালোকৰ বহুত জুবিনে ভাল পাইছিল, গতিকে ভাল পাইছিল বুলি নকওঁ, ভাল পায়, সেইকাৰণে তেওঁ আছে তোমালোকৰ মাজত, জুবিন সদায় থাকিব, মই সেইটোৱে বিশ্বাস কৰোঁ। সকলোৰে মাজত তোমালোকৰ মাজত জুবিন আছে। আৰু জুবিনে অন্ধ আশ্ৰম যাম বুলি প্ৰতিশ্ৰুতি যাব নোৱাৰিলে, কিন্তু জুবিন দাৰ নামত এখন গাঁও বনাই যোৱা মই ভাবিছো, আৰু এখন প্ৰথম জুবিন নগৰ বনালো তেওঁ আশীৰ্বাদ লৈ। আপোনাৰ আশীৰ্বাদ সদায় থাকিবনে মিত্ৰালীৰ লগত? একেবাৰে সদায় আছে, আৰু জুবিনৰ আশীৰ্বাদ সদায় থাকিব। সেয়া আমি বৰ সকলো মাধ্যম, তোমাৰ মাধ্যমেৰে জুবিনে এইখিনি কৰাই আছে, কৰি আছে, আৰু এইখিনি সহায়ো তোমাক, সেইখিনি শক্তিও তোমাক দিব, কৰিবলৈ শক্তি দিব। এগৰাকী দেৱী আহিছে, আপুনি জীৱন্ত দেৱী, জুবিন দাৰ আত্মাই বহুত সুখী পাইছে। মই দেৱী নহয়, সেইবোৰ কথা কৈ লাভ নাই। মই এগৰাকী মানুহে, তেজ মনোহৰ সম্পূৰ্ণ, কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰো। ভালে থাকক, ধন্যবাদ।